गिबियावनो आं नोंथांमोननि चेनेलखौ धन्यबाद जासिबाय। दिनै जोंनि बिपिएफ दोलो हाग्रामा सार दैदेननायनि दोलोनि थाखाय जोबोद गाहाम बा जोबोद गोजोन दिन बोथोर होनांगौ। जिहेतु जोंनि दिनै जोंहा मा होनो बेखौ दानि फुजा जाबाय थानाय सोलिबाय थानाय शिवरात्रि, बे शिवरात्रिनि गोथार दिनाव गोथार सानाव बेखौ लोब्बा लानानै दिनै जोंहा शान्तिनगर नैबे 1 नम्बर 2 नम्बर आरो सानैसो 3 नम्बरनिबो दङ आरो नैबे दुर्गा मन्दिर प्रांगनाव दिनै मोनसे जयनिं प्रग्राम जादों। आरो बे जयनिं प्रग्रामावनो जोंहा गोबांथार बिजेपिनि सापर्टार जोंना नैबे फंबाय बिजय सरकार फंबाय लिडआवनो जों दिनै बे प्रग्रामखौ साक्सेस खालामनो हादों। जोंना बिजय कुमार सरकार फंबाया दिनै जोंखौ लानानै बाहाय गोबांथार खमावबो 25निफ्राय 30 जनसो जादों दिनै आरो गोबांथार दंबावो जाबावगोन। बिथाङा दिनै जोंनि दोलोआव जयन जाफैबाय आरो बे बिथांनि दोलोखौ जों दिनै बिपिएफ दोलोआव वेलकाम खालामबाय। फैबाय थानाय लकसभा बिसायख'थिनि थाखाय देरहानायखौ माबायदि मिजिंथियो? औ, बेफोरबायदि साइनखौ नुयोब्ला, बेफोरबायदि चिन्हखौ नुयोब्ला निस्सय जोंनि बिपिएफ दोलोआ फैगौ बिसायख'थियाव 2024नि लकसभा बिसायख'थियाव जों आरामैनो जयजुक्त जालांगोन। बेहा निश्चित जाखाबाय जोंनि थाखाय। बाहाय जों मोनसे जोंना रेजिस्टार पलिटिकल पार्टी, बाहाय गोबाङानो टिकेट बिनो हागौ, मानो बेल' आरो बेनि अनगायै दस्रायाबो बिनो हागौ टिकेटआव। दा होग्रायाथ' जोंना जोंनि मानगोनां सार हाग्रामा महिलारि, जिहेथु जोंनि बिपिएफ दोलोनि आफादगिरि, बिथाङा सोरनो होयो सोरनो होआ बिथांनिसो खोथा। खिन्थु जोङो कर्मकर्ता जानानै जों मावबाय थागोन आरो जायखौनो होयो जोङो बे केन्डिडेटखौ जों जगजित खालामगोन। बे जोंनि थाखाय एकदम थिरांथा लाखाबाय आरो जों। হয়, আজি আমাৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ ৱাৰ্ডৰ আমাৰ কিছুমান বিজেপি কৰ্মকৰ্তা আছিল আৰু কিছুমান ইউপিএফৰ কৰ্মকৰ্তা আছিল। তো এইটো আমাৰ 2 নম্বৰ আমাৰ দুৰ্গাবাৰী প্ৰাংগণত আজি আমাৰ ভাইটি বিজয় চৰকাৰে এই প্ৰগ্ৰামটো বা এই কিবাটো তেখেতে আয়োজন কৰিছে আৰু এই প্ৰগ্ৰামটো আমি এনেকুৱা মই বিপিএফ দল হিচাপত খুবেই আনন্দিত, যাহাতো আমি আমাৰ আজি আমাৰ শিৱৰাত্ৰি মহাশক্তি দিনত আমি সেইটো আমাৰ কাৰণে খুব ভাল চাইন বুলি আমি ক'ব লাগিব। তাৰ বাবে আমি এই ভাইটিক মই ধন্যবাদ দিছোঁ, যিহেতু আমাৰ আজি এই তিনিটা ৱাৰ্ড নম্বৰ 1 নম্বৰ ৱাৰ্ড 2 নম্বৰ ৱাৰ্ড আৰু 3 নম্বৰ ৱাৰ্ডৰ পৰা আমি আজি 25 জনকৈ 30 জন আমি বিজেপি আৰু ইউপিএফ দলৰ পৰা আমাৰ দলত যোগদান হৈছে। মই 2021 5 তাৰিখ নৱেম্বৰৰ পৰা মই বনগাঁও সমষ্টিৰ পৰা দায়িত্ব লৈ পেলাই মই কিবা কৰিছোঁ, ষ্টাৰ্ট কৰিছোঁ। সেই দিনৰ পৰা মই চাই আহিছোঁ আজিলৈকে, টিল দ্য ডেট ফ্ৰম দ্য বিগিনিং মই আজিলৈকে মই পাই আহিছোঁ আমাৰ বনগাঁও সমষ্টি বিপিএফ খুবেই শক্তিশালী আৰু ইয়াতকৈ বেছি শক্তিশালী হৈ আছে। এইটো সকলোৱে আপোনালোকেতো গমেই পায়। সদায় অলপ আগত আমাৰ বনগাঁও কমিউনিটি হলত এটা আমাৰ ভোট লেভেল কমিটিৰ মিটিং হৈ গৈছিল। তাতে আমাৰ প্ৰধান শ্ৰীযুত হাগ্ৰামা ছাৰৰ লগত আৰু আমাৰ বহুত বিপিএফৰ নেতাসকলে আছিল। তেখেতসকলে খুবেই ভালে, বাট আপোনালোকে নিজে গৈ পেলাই গম পাইছে তাত দলে দলে মানুহ আহি পেলাই সেই ভোট লেভেল কমিটিত যেনেবা আমাৰ সমষ্টি 76 ভোট চেণ্টাৰ আছে, তাত আমাৰ টোটেল 1600 এনেকুৱা ওচৰত হয়। তথাপি তাত আমি 2000তকৈ ওপৰ আমি গেডাৰিং হ'ব পাৰিছোঁ এইখিনি ভোট লেভেল মিটিঙত। তাতকৈ আমি আপোনালোকে গমেই পাই যায় আমাৰ বনগাঁও সমষ্টি খুবেই শক্তিশালী বুলি। আজিৰ দিনত চাওক, ইউপিএফ আমাৰ BTC অঞ্চলৰ কোনো ফেক্টৰ নহয়, কাৰণ আপোনালোকে সদায় গম পায় যিকোনো জেগাত আমাৰ বিপিএফ দলৰ প্ৰগ্ৰাম হয় বা মিটিং হয়, যিকোনো ৱাৰ্কাৰ মিটে হওক বা যিকোনো প্ৰগ্ৰাম হয়, দলে দলে মানুহবোৰ আমাৰ ৰাইজে আহি পেলাই আমাৰ বিপিএফ দলৰ মিটিঙত যোগদান কৰি আছে। তো এইটো লেভেলত আমি ভাবোঁ ইউপিএফ আমাৰ কাৰণে ফেক্টৰ নহ'ব, একদম খাটাং কথা। এইটো আৰামত জিকি যাব। তেখেতসকলে চৰকাৰ চলাই আছে। চৰকাৰটো কেনেকৈ চলাই আছে ৰাইজে জানে, কি ধৰণৰ চৰকাৰটো চলাই আছে। আমাৰ বৰ্তমান
UPPL দলৰ আমাৰ প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলাই আছে ৰাইজে গম পাই গৈছে এইটো সকলোৱে জানে ইয়াত আমি ইমান তেখেতসকলৰ চৰকাৰত থকাৰ বাবে আমি ইমান কষ্ট পাম বুলি আমি আশা নকৰোঁ আমি কষ্ট নাপাম আৰামত আমাৰ দলীয় জয়যুক্ত হৈ যাব আমি আশা কৰিছোঁ BPF মানে আকৌ যেনেকুৱা আছিল তেনেকুৱা মানে আমাৰ পুৰণি দিনটো আকৌ এনেকৈ ঘূৰি আহক এতিয়া যোনটো মানে BJP চিটুৱেশ্যন আমাৰ ইয়াতে চবেই প্ৰব্লেমতে আছে আৰু কি মানে যেনেকুৱা মানে ৰোজগাৰ এইবিলাক বহুত মানে ল'ৰা ছোৱালী মানে কাম ভালকৈ নাপায় তো BPF যেনেকুৱা আগতে আছিল তেতিয়া ল'ৰা ছোৱালী ভালে মানে কিবা এটা উপাৰ্জন কৰিব পাৰিছিল কিন্তু এতিয়া এনেকুৱা আমি পোৱা নাই BJPত সেইকাৰণে আমি BPF জইন কৰিছোঁ BJPতে আছোঁ দায়িত্ব মানে ষ্টুডেণ্ট আজি 14জন কেনেকুৱা আশা কৰিব যিহেতু BPF জইন কৰিব আৰু UPPL BJP চৰকাৰত আছে কি আশা কৰিব আশা কৰি BPF 100% আহিব আমাৰ আগামী আমাক লাগে চবক ইমান আহিলে আমাৰ ভালেই হ'ব চবৰ কাৰণে থেংক ইউ खौरां गिबि खेबनि थाखाय RB मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ RB मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी GD अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन